গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই বিস্তিজ ভ্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ দিন হয় আজি আমাৰ সকলোৰে কাৰণে মানে ভাল দিন আৰু আজি শুভ জন্মাষ্টমী হয় আৰু ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ ৰাতিপুৱাৰ পৰা কামতে লাগি আছিলোঁ ঘৰ দুৱাৰ মোচা হৈ গ'ল আৰু ব্ৰেকফাষ্টটো কৰিলোঁ বাৰু আৰু তাকে দিনটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ অলপ পাছতে মানে আমাৰ ওচৰৰ খুৰাহঁতৰ ঘৰতে আমি শৰাই দিছোঁ মানে একেলগে আমাৰ সমাজখন একেই হয় সেইকাৰণে তাতে মানে আমি শৰাই দিছোঁ একেলগে মানে পাতিছোঁ আৰু জন্মাষ্টমী সেইকাৰণে ভাবিলোঁ সকলোৰে লগত আজিৰ দিনটো শ্বেয়াৰ কৰোঁ চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈ আৰু এটা কথা কওঁ মোক যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ বিস্তিজ ভ্লগৰ মেম্বাৰ হৈ পৰক আপোনালোকক বস্তু এটা দেখাওঁ এইয়া চাওক দেখিছেনে আমাৰ ঘৰৰ মুৰ্গীয়ে কণী পাৰি আছে আজি নহয় কেইদিনমান হ'ল 5 দিনমান হ'ল কিন্তু আমি এটা খাই দিলোঁ বাৰু এতিয়া 4টা আছে এয়া ঘৰৰ কণী ভালো লাগে মনটো ন এনেকুৱা হ'লে মুৰ্গী এনেকৈ কণী পাৰিলে কিমান ভাল লাগে ন আজি ৰ'দটো বৰ টানকৈ দিছে সেইকাৰণে ভাবিলোঁ কাপোৰ কেইখনমান ধুই দিওঁ আৰু সেই তাকে জন্মাষ্টমীৰ দিনাই কাপোৰ অলপ ধুলোঁ এতিয়া 1মান বজাতহে লগ পাইছোঁ আপোনালোকক আৰু গৈ সেই কণমানিজনীক চাওকচোন জন্মাষ্টমীৰ দিনা তাইও জানিছে যে চাদৰ মেখেলা পিন্ধি আহিব লাগে আৰু সৰুকৈ পাঠ এভাগ পঢ়াইছিলে তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ আৰু পাঠ পঢ়ি হ'ল তাৰপিছত আমাৰ মহিলাখিনি ক'লে যে অলপ নামকে ধৰোঁ সেইকাৰণে আমি ক'লোঁ ঠিক আছে ভাল লাগিব আমাৰ সমাজখন সৰু যিহেতু সেইকাৰণে নাম অলপ ধৰিলে ভাল লাগিলে আৰু এয়া প্ৰসাদ বিতৰণ হৈ গ'ল আৰু সৰুকৈ হ'লেও আপোনালোকৰ লগত আজিৰ দিনটো শ্বেয়াৰ কৰিলোঁ চাই থাকিব মোৰ ভিডিঅ'টো এতিয়া আমি আহিলোঁ বাৰু জন্মাষ্টমীৰ পৰা আৰু এয়া প্ৰসাদ লৈ আহিলোঁ এতিয়া অলপ ৰেষ্ট কৰোঁ আৰু বহুত গৰম আজি বহুত বেছি মাৰিছে আনবাৰ বাৰু এনেকৈ জন্মাষ্টমীত বৰষুণ দিয়ে ৰাতি দিয়ে একচুৱেলি কিন্তু এবাৰ নাজানো ৰাতি দিয়ে নে নিদিয়ে অলপ বৰষুণ দিলে সঁচাই ভাল লাগিব বহুত গৰমে ঘামি আহিছোঁ পূৰা প্ৰসাদ আৰু ক্ষীৰ খালোঁ পূৰা পেট ভৰ্তি এতিয়া অলপ ৰেষ্ট লওঁ শুই লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া মই ভাত বনাব আহিছোঁ আৰু আজি বনাম এয়া ওলকচু বইল কৰি লৈছোঁ আৰু এয়া পিঁয়াজ আৰু এয়া আদা নহৰু আৰু এয়া মছলা অলপ মানে ঘৰতে বটি লৈছোঁ আৰু শুকান জলকীয়া জিৰা আৰু জালুক আছে আৰু কেঁচা জলকীয়া কাটিছোঁ এতিয়া মাছ ফ্ৰাই কৰি লৈছোঁ এয়া মানে ভাদ মাহত ওলকচু খাবই লাগে আৰু সকলোৱে কয় আৰু আমিও তেনেকৈ প্ৰতি বছৰে মানে ভাদ মাহত খাওঁৱেই আৰু ওলকচু আৰু আজি মাছেদিয়ে বনালোঁ ৰৌ মাছ তাকে বনাওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ তাকে চাই দিব মোৰ ভিডিঅ'টো শেষলৈ এতিয়া মই সেই মাছ ফ্ৰাই কৰা তেলখিনিতে প্ৰথমে অলপ পিঁয়াজ দি লৈছোঁ তাৰ লগতে মই কাটি থৈ দিয়া আদা নহৰুৰ পেষ্টটো দি দিছোঁ আদা নহৰুৰ পেষ্টখিনি অলপ ভাজি লোৱাৰ পাছত তাতে মই বইল কৰি থোৱা কচুখিনি তাতে দি দিলোঁ আৰু তাৰ লগে লগে মই শুকান জলকীয়া জিৰা আৰু জালুক বটি থৈ দিছিলোঁ সেইখিনিও একেলগতে দি আকৌ লগে লগে মই অলপ হালধি আৰু প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ আৰু তাৰ লগে লগে মই অলপ ভাজিয়ে পানী এড কৰি দিলোঁ কাৰণ ইতিমধ্যে আমাৰ কচুখিনি বইল হৈ আছিলে সেইকাৰণে মই লগে লগে পানী দি দিলোঁ আৰু লাহে লাহে অলপ উতলিব দিছোঁ আৰু তাৰপিছত এয়া চাওক আমাৰ তৰকাৰী ৰেডি বহুত চিম্পুলকৈ বনাওঁ এতিয়া ইয়াতে মাছ দিম দেই কি দিম মোৰ কেমেৰাটো ইমান ভাল নহয় দেই তৰকাৰী কালাৰ কিন্তু বেলেগ ধুনীয়া হৈছে এয়া আজি আমাৰ দুপৰীয়াৰ বাবে কচুৰ তৰকাৰী ৰেডি হৈ গৈছে আৰু এতিয়া আমি সোৱাদ লওঁ এয়া ভাত খাওঁ আৰু লগত লৈছোঁ অলপ বেহুৰা এয়া মোৰ কেমেৰাটো আজি ভাল হোৱা নাই দেই কিবা হৈ আছে জালনা ধৰা নিচিনা
মই পানী ঠাণ্ডাই হ'ব এভৰিৱান ভাত খাই উঠি অলপ ৰেষ্ট ল'লোঁ তাৰপাছত মনত পৰিল আজি ভণ্টিৰ বাৰ্থডে হয় তাইক এটা ছাৰপ্ৰাইজ দি দিওঁ সেইকাৰণে ভাবিলোঁ ঘৰলৈ যাওঁ আৰু আমি যাওঁতে প্ৰায় 4টামানেই বাজিছিলে আৰু সেয়া চাওকচোন তাইৰ বাৰ্থডেটো কিদৰে পাতিলোঁ তাকো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ঘৰ আহি পাই গ'লোঁ আৰু আমাৰ ঘৰত কাম চলি আছে আৰু মানে এইবোৰ বেলুন দেখিছে মানে এয়া বেলুন ফুলাই ৰেডি আৰু আমাৰ বাৰ্থডে গাৰ্ল কিবা এটা কৈ দিয়া হাই তাইৰ বাৰ্থডে হয় আজি মোৰ বাৰ্থডে সকলোৱে আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ মই যাতে ভালে কুশলে পাৰ হয় আৰু পানী তাকে মানে আহি এতিয়া মই আমাৰ মাক দেখাওঁ মা মা মই ব্লগ বনাই আছোঁ মা কি কৈ আছা কৈ দিয়া কণৰ বাৰ্থডে কাৰণে কি কৈ আছা পুৰি বনাই আছোঁ পুৰি বনাই আছোঁ আৰু এই আৰু চিম্পুলকৈ পুৰি চব্জি এনেকৈ খোৱা হ'ব মানে গিফ্ট ভিনিয়েকে দিছে তাই এতিয়া আনবক্সিং কৰিব আৰু তাই বিচাৰি থকা বস্তুৱে হ'ব নেকি ঠিক নাই ভালকৈ তলৰ ফালে নকৰিবি লাহে লাহে এতিয়া এইটো মোৰ ফালৰ পৰা গিফ্ট আনবক্সিং এইটো ভিনিয়েকে দিছে কাৰণ তাই কণী তাইৰ নামটোৱে কণী যে সেইকাৰণে ভিনিয়েকে তাইক এইটো দিছে আৰু মতে দোকানীটোৱে কৈছে কৈছে আজিকালি এইবিলাক জমনি হৈ গৈছে দেই বোলো এইটো মোৰ ফালৰ পৰা কাৰণ এয়া বাৰ্থডে কেক আৰু এয়া তাৰ ফ্ৰেণ্ড